নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনেকুৱা ভালনে? আশা কৰিছোঁ সকলো ভালেই আছে। মই লক্ষ্যজ্যোতি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ সুখী থকাৰ এটা মূল মন্ত্ৰ। আপুনি যদি আপোনাৰ জীৱনত সুখী থাকিবলৈ বিচাৰে তেন্তে পাৰ হৈ যোৱা অতীত আৰু আগন্তুক দিনত আহিব লগা ভৱিষ্যতক লৈ অধিক চিন্তা কৰাৰ পৰিৱৰ্তে বৰ্তমানক লৈ সুখী থাকিবলৈ চেষ্টা কৰক। বৰ্তমান মানে আজিৰ দিনটো আপুনি যদি সুখেৰে পাৰ কৰিব পাৰিছে তেন্তে আপোনাতকৈ সুখী মানুহ এই পৃথিৱীত কোনোৱেই নাই। সেইবাবে আজিৰ দিনটো আপুনি আপোনাৰ পৰিয়ালবৰ্গ, আপুনি আপোনাৰ সন্তান, আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত আনন্দৰে পাৰ কৰক। আৰু যদি আপুনি আনৰ ধন সম্পত্তি, ঐশ্বৰ্য বিভূতি, সুখ দেখি নিজকে দুখী বুলি ভাবে তেন্তে আপোনাতকৈ দুখী এই পৃথিৱীত কোনোৱেই নাই আৰু কোনোদিন নাথাকিব। সেইবাবে আনৰবোৰ দেখাৰ সলনি নিজৰ ওচৰত যিখিনি আছে সেইখিনিৰে সুখী থাকিবলৈ চেষ্টা কৰক। সুখ বুলি আচলতে একো শব্দই নাই। আমাৰ মনৰ সন্তুষ্টি মানে আত্মসন্তুষ্টিয়েই প্ৰকৃত সুখ। গতিকে আত্মসন্তুষ্টি লাভ কৰিবলৈ চেষ্টা কৰক। যি আছে, যি পাইছে তা দিয়ে সন্তুষ্ট থাকক। সদায় চেষ্টা কৰিব লাগে, জীৱনত উচ্চ আকাংক্ষা ৰাখিব লাগে, কিন্তু অধিক চিন্তা মোৰ পাষ্টত মানে অতীতত পাৰ হৈ যোৱা দিনবোৰ আৰু ভৱিষ্যতে মোৰ কি হ'ব এইবোৰ অধিক চিন্তা কৰাৰ পৰিৱৰ্তে চেষ্টা কৰক এটা ভাল কাম কৰিবলৈ, আগুৱাই যাবলৈ, কিন্তু অধিক চিন্তা নকৰিব। আজিৰ সময়খিনি আনন্দৰে উপভোগ কৰক। ইয়াকে কৈ মোৰ আজি চমু এই মটিভেশ্যনেল স্পীচটো সামৰণি মাৰিছোঁ। যদি ভাল লাগিছে তেন্তে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ, জয় হিন্দ।